নমস্কাৰ ভক্তসকল, আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব ৰামায়ণৰ অন্য এক দুখ লগা কাহিনী। কেনেকৈ প্ৰভু ভক্ত জটায়ুৰ মৃত্যু হৈছিল। যেতিয়া ৰাৱণে সীতাক হৰণ কৰি আকাশ মাৰ্গেৰে পুষ্প বিমানেৰে লৈ গৈ আছিল, তেতিয়া মা সীতাই দুখ কৰি এনেকৈ কৈছিল, হে লক্ষ্মণ, আপোনাৰ দুখ নহয়, মোৰ খং উঠিল, তাৰ পৰিণাম পালোঁ। প্ৰভু স্বামীৰ কৃপা অপৰিসীম, কিন্তু প্ৰেম মই স্বামী বহুত দূৰত ৰৈ গৈছে। মোৰ এই দুখ কোনে প্ৰভুক ক'ব। যজ্ঞৰ প্ৰসাদ গাধই খাব ধৰিছে। সীতাৰ দুখ শুনি সকলো জীৱই মৰ্মাহত হয়। গৃধৰাজ জটায়ু সীতাজীৰ দুখৰ ভাষণ শুনি চিনি পালে যে তেওঁ ৰঘুকুল শ্ৰী ৰামচন্দ্ৰৰ পত্নী। নিকৃষ্ট অসুৰে তাক লৈ গৈ আছে, যেন কপিলা গৰুৰ মেলচৰৰ তত্বাৱধানত পৰিছে। হে মাতা, ভয় নকৰিব, এই দানৱটোক মই ধ্বংস কৰিম। এনেকৈ কৈ জটায়ু খঙেৰে দৌৰি গ'ল, যেনেকৈ পাহাৰত বজ্ৰপাত পৰে। জটায়ুৱে চিঞৰি ক'লে, হে দুষ্ট, থিয় নহয় কিয়, তই মোক চিনি নাপাবি। এনেকৈয়ে কৈ জটায়ু যমৰাজৰ দৰে ৰাৱণৰ ফালে খেদি গ'ল। ৰাৱণে দেখি মনতে অনুমান কৰিলে, এয়া হয় মাইনাক পৰ্বত, নহয় চৰাইৰ অধিপতি গৰুৰ। কিন্তু তেওঁ আৰু তেওঁ প্ৰভু বিষ্ণুও মোৰ শক্তিৰ কথা জানে। ওচৰলৈ অহাত ৰাৱণে তেওঁক চিনি পালে আৰু ক'লে, এইজন বুঢ়া জটায়ু, মোৰ হাতৰ শক্তিত আজি সি নিজৰ শৰীৰ এৰি যাব। এই কথা শুনি জটায়ু খঙতে ক'লে, ৰাৱণ, মোৰ কথা শুনা, সীতাক এৰি দক্ষতাৰে নিজৰ ঘৰলৈ যাওক, অন্যথা হে বহু অনিষ্ট হ'ব। শ্ৰীৰামৰ ক্ৰোধৰ অতি ভয়ংকৰ জুইত আপোনাৰ গোটেই বংশটো ছাইলৈ পৰিণত হ'ব। যোদ্ধাৰ ৰাৱণে একো উত্তৰ নিদিয়ে। তাৰ পিছত জটায়ু আৰু ৰাৱণৰ যুদ্ধ হয়। জটায়ুৰ আক্ৰমণত ৰাৱণৰ অথন্তৰ নাইকিয়া হ'ল। তেতিয়া ৰাৱণে ভীষণ খং কৰি অতি বিপদজনক তৰোৱাল এখন উলিয়াই তাৰে জটায়ুৰ ডেউকা কাটি পেলালে। শ্ৰী ৰামজীৰ বিস্ময়কৰ লীলা স্মৰণ কৰি জটায়ু পৃথিৱীত পৰিল। সীতাক পুনৰ ৰথত বহাই ৰাৱণ অতি খৰখেদাকৈ গুচি গ'ল। তেওঁ ভয় কম নাছিল। সীতাই আকাশত কোক কৰি আছে, যেন চিকাৰীৰ জালত আবদ্ধ এটা ভয়ংকৰ হৰিণ জালত পৰি আছে। এনেকৈয়ে প্ৰভুভক্ত জটায়ুৱে শ্ৰীৰামৰ ওচৰত সীতাৰ দুখৰ কথা ক'লে আৰু ৰাৱণৰ লগত কৰা যুদ্ধৰ বিৱৰণ দি শ্ৰীৰামৰ হাতত জটায়ুৰ মৃত্যু হয়। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।